ওয়েলকাম মাই ইউটিউব চেনেল ৰাণা টেক সলিউশন। বন্ধু আজি লৈ আহিছো আপোনালোকৰ বাবে এটা বিশেষ ভিডিঅ'। আজি হৈছে ভিডিঅ' টপিকটো আপোনালোকে থাম্বনেলত দেখাই পাইছে, তথাপিও মই ৰিপিট কৰি আছো। আধাৰ কাৰ্ড পেন কাৰ্ডৰ লগত লিংক। যদি আপোনাৰ আধাৰ কাৰ্ডখন পেন কাৰ্ডৰ লগত লিংক আগতে কৰা নাছিল, তেনেহলে এতিয়া লিংক কৰিবলৈ হলে আপোনাৰ 500 টকা এটা চালান দিব লাগে। সেই চালানখিনি আপুনি নিজে কেনেকৈ পে কৰিব পাৰে তাৰ বাবে আজি এইটো ভিডিঅ' বনোৱা হৈছে। আৰু যদি মোৰ চেনেলটো প্ৰথমবাৰৰ বাবে চাই আছে তেনেহলে সাবস্ক্ৰাইব কৰি দিব। হয়, এইটো ভিডিঅ' পেন কাৰ্ডৰ লগত আধাৰ কাৰ্ড লিংক কৰাৰ আগতে 500 টকা এটা চালান দিব লাগে। সেই চালানখিনি আপুনি কেনেকৈ লিংক কৰিব পাৰে আজি আপোনালোকক মই ভালকৈ দেখুৱাম। মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ স্টেপ বাই স্টেপ চাব। তো আহক বন্ধুসকল, আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সৰ্বপ্ৰথমে আপোনালোকে এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। ব্ৰাউজাৰ ওপেন কৰি ইয়াত টাইপ কৰিব ই-ফিলিং। ই-ফিলিং টাইপ কৰাৰ পিছত ইনকাম টেক্স ডিপাৰ্টমেণ্ট হোম যিটো আহিছে ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ পিছত আপোনাৰ ইনকাম টেক্সৰ যিটো আধাৰ কাৰ্ডৰ পেন কাৰ্ডৰ যিটো লিংক কৰাৰ প্ৰচেছটো ড্যাশবোৰ্ডটো ইয়াত ওপেন হৈ গৈছে। আপোনালোকে সেকেন্ড যেটো আছে লিংক আধাৰ, ইয়াত ক্লিক কৰি দিব। পিকজাল ইন্টাৰ ইয়াত পেন কাৰ্ড, আপোনাৰ পেন কাৰ্ড নাম্বাৰটো ইয়াত বহাই দিব। তাৰপিছত ইয়াত আধাৰ কাৰ্ড নাম্বাৰটো দি দিব। তাৰপিছত আপুনি ভেৰিফাইড ওকে কৰিব। কৰাৰ পিছত কন্টিনিউ পে অন দা যেটো আছে এটোত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰি দিয়াৰ পর যেটো এটো আছে নন টিডিএস অবলিক টিএসিএস এটোত প্ৰসেছত আপোনালোকে ক্লিক কৰি দিব। ক্লিক কৰাৰ পিছত টেক্স এপ্লিকেল 2000 যেটো আছে ইয়াত ক্লিক কৰি দিব। অলপ স্ক্ৰল ডাউন কৰি আহি 500 যেটো আছে ইয়াত ক্লিক কৰি দিব। তাৰ পিছত আপুনি কিহৰে টকাখিনি পে কৰিব, নেট বেংকিং না ডেবিট কাৰ্ড, এটো ইয়াত ক্লিক কৰি দিব। ইয়াৰ পিছত ডেবিট কাৰ্ড দিলে আপুনি ইয়াত কোনটো বেংকৰ হয় সেই বেংকখিনি ইয়াত নাম দি দিব। মই ষ্টেট বেংকৰ পৰা দি আছো তো ষ্টেট বেংক মটো সিলেক্ট কৰিম। দিয়াৰ পিছত পাৰ্মানেন্ট একাউন্ট নম্বৰ, এটো আপোনাৰ পেন কাৰ্ড নম্বৰখিনি হয়, এই পেন কাৰ্ড নম্বৰখিনি বহাই দিব। এসএসএন ইয়াৰ যেটো হয় এটো 2324 দিব। স্টেটটো দি দিব। আপনার এরিয়ার পিন কোডটো দি দিব। মোবাইল নম্বরটো দি দিব। এর ডিস্ট্রিক্টটো দি দিব। দিয়াৰ পিছত ক্যাপচাটো ইয়াত বহাই দিব। তাৰপিছত আমরা প্রসেসত ক্লিক কৰি দিব। পিও ফৰ্মৰ পৰা আহিছে, আপোনালোকে ভালকৈ চাই ল'ব। তাৰপিছত আই এগ্ৰি কৰাৰ পিছত আপোনালোকে সাবমিট টু বেংক টু কৰি দিব।
ATM to select কৰিব, submit মাৰি দিব। ইয়াত আপোনাৰ একাউণ্ট নম্বৰটো বহাই দিব, বেংক একাউণ্ট নম্বৰ হৈ গ'ল। ইয়াত কেপচাখিনি দি দিব। তাৰপিছত প্ৰচেছ মাৰি দিব। প্ৰচেছ মাৰাৰ লগে লগে আপোনাৰ বেংকৰ লগত যিটো মোবাইল লিংক আছে সেই এটা OTP যাব, OTP খিনি ইয়াত বহাই দিব। এতিয়া কনফাৰ্মত ক্লিক কৰি দিয়ক। তাৰপিছত আপোনাৰ ইয়াত টিক মাৰ্ক বহাই দিয়ে কিনে আকৌ এবাৰ কনফাৰ্ম কৰি দিয়ক। তাৰপিছত আপোনাৰ ATMৰ ভেলিডখন ইয়াত বহাই দিয়ক। বহাই দিয়াৰ পিছত আপোনাৰ একাউণ্টত যিটো নাম আছে সেই নামখিনি ইয়াত বহাই দিব লাগিব। তাৰপিছত আপোনাৰ ATMৰ যিটো পিন কোড আছে সেই পিন কোডখন ইয়াত বহাই দিব আৰু ইয়াত কেপচাৰখিনি দি দিব। কেপচাৰখিনি দিয়া হোৱাৰ পিছত প্ৰচেছত ক্লিক কৰি দিব। প্ৰচেছত ক্লিক কৰাৰ পিছত আপুনি ইয়াত দেখা পায় যে ইয়াৰ ডেবিট কাৰ্ড ভেলিডিটি ইজ সাকসেছ। আপোনাৰ যেটো বেংক প্ৰক্ৰিয়া আছে সেটো সাকসেসফুল হৈ গৈছে। এটো আপোনাৰ এটা মন কৰিব লগা হৈছে যে কনফাৰ্ম কৰাৰ আগতে এটা আপোনাৰ এটা স্টেপ ক্লিয়াৰ কৰিব লাগিব। স্টেপ আপোনালোকক মই দেখুৱাই আছো। এই আদাৰ্স যে দেখা পাইছে আদাৰ্স ইয়াত আপুনি 500 ইয়াত বহাই দিব। তাৰ পিছত কনফাৰ্ম কৰিব। আগতে 500 বহাই নিদিয়া কৈ কনফাৰ্ম কৰিলে কনফাৰ্মটো নহয়। 500 বহাই দিয়াৰ পিছত কনফাৰ্ম কৰি দিব। কনফাৰ্ম হোৱাৰ পিছত আপোনালোকৰ চালানৰ ড্যাশবোৰ্ডটো আহি আছে। আপোনাৰ চালানৰ প্ৰচেছটো কমপ্লিট হৈ গৈছে আৰু ইয়াত ডাউনলোড PDF খন আপুনি ডাউনলোড কৰি ল'ব পাৰে। আপুনি যেটো 500 টকা চালান পে কৰিলে সেই চালানখিনি আপুনি ইয়াত ডাউনলোড কৰি ৰাখি দিব। আৰু এই চালানখিনি যে পে কৰাৰ যেদিনা পে কৰিছে তাৰ পৰা 4-5 দিন মান পিছত আপুনি আগত যেনেকৈ লিংক কৰিছে সেই হেনেকৈ লিংক কৰিব পাৰিব।